অসমত বুলি নহয়, আমিতো অসমৰ বাহিৰত মণিপুৰত বহুত ডিমাণ্ড চলি আছে ইপিপিএলক লৈ যোৱাৰ কাৰণে। মেঘালয়ত স্পেচিয়েলি গাৰো হিলছ এৰিয়াত বহুত মানে ডিমাণ্ড চলি আছে। আৰু তেনেকুৱা মানে নৰ্থ ইষ্টৰ বিভিন্ন ষ্টেটত ইপিপিএল মানে গঠন কৰিব বুলি বহুত ডিমাণ্ড কৰি থাকে। ৰিটেনভাৱে তেখেতসকলে ৰিকুৱেষ্ট কৰে, কয় আমিও আমাৰ ৰাজ্যত মানে ইপিপিএল বনাব খোজো বুলি। তো আমি এক্সপানশ্যন কৰা নাছিলোঁ আগতে। আমি বিটিআৰ অঞ্চলৰ ৰাইজক সেৱা কৰোঁতে আমি নিজকে মনোনিৱেশ কৰিছিলোঁ। বেছিকৈ আমি জোৰ দিছিলোঁ। ইয়াত বহুত মানে ইছ্যুজবিলাক আছে। আমি ইয়াতে শান্তি স্থাপন কৰাৰ এটা ডাঙৰ দায়িত্ব আছিলে, গধুৰ দায়িত্ব আছিলে। সকলো জাতি জনগোষ্ঠীক ন্যায় দিয়াৰ এটা গধুৰ দায়িত্ব আছিলে। ইয়াৰ বাদেও আমাৰ অঞ্চলৰ যিহেতু বহুত পিছপৰা কমিউনিটিজবিলাক আছে, এই কমিউনিটিজবিলাকক কেনেকৈ আগুৱাই নিম, তেখেতসকলৰ ভাষা, সাহিত্য, সংস্কৃতি, বুৰঞ্জী কেনেকৈ মানে আগুৱাই নিম, এইটোৱে আমাৰ গুৰু দায়িত্ব আছিলে। গতিকে যিহেতু এতিয়া আমি অলপ সময় পাইছোঁ, অপজিশ্যনত থাকি অলপ সময় পাইছোঁ, আমাৰ দলটো অসমৰ ভিতৰত আৰু অসমৰ বাহিৰত কেনেকৈ আমি এক্সপাণ্ড কৰিব পাৰোঁ, ইয়াৰ ওপৰত আমি এইবাৰ ফ'কাছ কৰিম। এনডিএৰ লগত থকা নাথাকাৰ এজেণ্ডা তেনেকুৱা হয়তো থাকে না নাথাকে সেইটো মই নাজানো। কিন্তু ইউপিপিএলে 2026 চনৰ যে বিধানসভা নিৰ্বাচন আছে, এইটো আমি কেনেকৈ খেলিম, কেনেকৈ আমি জিকিম, ইয়াৰ যে কাৰ্যপন্থা ল'ব লাগে বা যি ষ্ট্ৰেটেজি আমি এডপ্ট কৰিব লাগে, এইটো আমাৰ যে ট্ৰাইএনুৱেল কনফাৰেন্স আছে তাতে আলোচনা হ'ব, সিদ্ধান্ত হ'ব আৰু ঘোষণাও কৰা হ'ব। ঘোষণা কৰাৰ সময়ত আপোনালোকক সকলোকে মাতা হ'ব। তো আপোনালোককে আমি প্ৰথম জনাই দিম আৰু আপোনালোকৰ মাধ্যমেদি আমি ৰাইজক জনোৱাৰ যে কাম এইটো আমি কৰিম। একজাক্ট 27টা বুলি মই নকওঁ, 27টাৰ বেছিও হ'ব পাৰে, 27টাৰ কমো হ'ব পাৰে। য'ত আমাৰ ইউপিপিএলৰ প্ৰেজেঞ্চ আছে, এইটো সকলো ৰাজনৈতিক দলৰ অধিকাৰ আছে নিজৰ দলটো মজবুত কৰা, নিজৰ দলটো এক্সপাণ্ড কৰা,